everyone, Summer Salir আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমতে দীপাৱলীৰ বহুত শুভকামনা থাকিল আপোনালোকলৈ। বহুত দিন মই ভিডিঅ' দিব পৰা নাই আৰু আজি সেইকাৰণে এটা জেগালৈ যাবলৈ ওলাইছো আৰু আপোনালোককো দেখুৱাম আমি ক'ত গ'লো। তাৰ আগতে মই কালি এটা ৰংগোলী বনাইছিলো অকল ময়দা আৰু হালধি দি পেলাই, আৰু এইবিলাক হৈছে ৰেড চিলি পাউডাৰ। আপোনালোকেও এনেকৈ কৰিব পাৰে। তো আমাৰ জিমি তেনেহ'লে এতিয়া ব'লক আমি গৈ থাকোঁ, আপোনালোকেও মোৰ লগে লগে আহি থাকিব। আহক। এয়া আহি গ'ল আমাৰ কেব। এতিয়া আমি অলপ ATM-ত সোমাবলৈ লৈছোঁ, যিহেতু কেছৰ দৰকাৰ হ'ব পাৰে। আমি এতিয়া যাবলৈ ওলাইছোঁ। এইফালে সুদীপ বা আছে আৰু দীপাঞ্জলি বা। এতিয়া আমি তেল ল'বৰ কাৰণে ৰখিছোঁ। মোৰ চুলি গোটেই উৰি পেলাই অৱস্থা। আমি এতিয়া গুৱাহাটী চিটিৰ পৰা ওলাই পেলাই সোণাপুৰৰ ফালে গৈ আছোঁ, আৰু এয়া আমি যোৰাবাটৰ ৰাস্তা পাৰ হ'লোঁ। আমি ডেষ্টিনেশ্যনলৈ যাবৰ কাৰণে এখন অ'লা কেব বুক কৰিছিলোঁ। আপোনালোকে নিজৰ গাড়ী লৈ যাব পাৰিলে বেছি ভাল, যিহেতু কেবত অলপ বেছি পইচাটো দিব লগা হয়। আমাৰ 1000 ৰুপিজ লৈছিলে আমাৰ ডেষ্টিনেশ্যন পইণ্ট পাবৰ কাৰণে। সোণাপুৰৰ মেইন পইণ্টৰ পৰা ফ্লাইঅভাৰখনৰ তলেদি আমি ইউ টাৰ্ণ লৈ ল'লোঁ, মানে আকৌ গুৱাহাটী চিটিৰ ফালে এতিয়া গৈ আছোঁ। এতিয়া এই ৰাস্তাটোৰে গৈ থাকি লেফ্ট ছাইডে পেনেচিয়া দ্য ভিলেজ বুলি ছাইনবোৰ্ড দেখা পাব, এইফালেদি সোমাই যাব লাগে। ৰাস্তাটো হৈছে একদম গাঁৱলীয়া লুংলুঙীয়া ৰাস্তা, খুব ধুনীয়া পৰিৱেশটো। পুৰা গাঁও হয়। আজি একচুৱেলি দিৱালীৰ ছেকেণ্ড ডে। আমাৰ ৰুমত থাকিব মন নোযোৱাৰ কাৰণে অলপ ফ্ৰেছ হ'বলৈ আমি বাহিৰলৈ ওলাই আহিলোঁ। ৰাস্তাটো হৈছে গাঁৱৰ একদম সৰু ৰাস্তা, দুখন গাড়ী একেলগে ক্ৰছ কৰিবই নোৱাৰি। ৰিজৰ্টখন পাবলৈ মেইন ৰাস্তাৰ পৰা 10 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিব লাগে। আজি দেৱালী বুলি মানুহ নহ'ব বুলি ভাবিছিলোঁ, কিন্তু চাওকচোন গাড়ী গোটেই। এইটো হৈছে তেওঁলোকৰ এণ্ট্ৰি এৰিয়া। ইয়াতে আপুনি নিজৰ নাম আৰু ফোন নম্বৰ দি পেলাই এণ্ট্ৰি কৰিব লাগে। এণ্ট্ৰি ফিজটো হৈছে 100 ৰুপিজ, আৰু যদি পাৰ পাৰ্চন 500ৰ ওপৰত হয় তেন্তে আপুনি এণ্ট্ৰি ফিজটো আকৌ ঘূৰাই পাব। ভিতৰত তেওঁলোকে খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। এইবিলাক ওপৰত অৰ্কিড লগাই পেলাই লেম্প লগাইছে। এনেদৰে আৰ্টিফিচিয়েল পুখুৰী বনাই পেলাই হাঁহ ৰখা হৈছে, আৰু পূৰা গাঁৱৰ পৰিৱেশ এটা মানে মেইনটেইন কৰিবলৈ চেষ্টা কৰিছে। বেলেগ টাইপৰ স্পৰ্টছো আছে, ওপৰত উঠি খেলিব পাৰি। এইবিলাকত আকৌ এক্সট্ৰাকৈ কিন্তু পে' কৰিব লগা হয়। Here you have this one, many cottages. Photoshoot চলি আছে ইয়াতে।
Oh. Yeah. So then ba and Devanjali ba. So awkward. আপোনালোকে ইয়ালৈ আহিলে এডভেঞ্চাৰাছ স্পৰ্টছ লাইক হেঙিং ব্ৰিজ ৰ'প ৱাকিং এইবোৰ কৰিব পাৰে কিন্তু চবৰে কাৰণে ফিজবোৰ এক্সট্ৰাকৈ আকৌ দিব লগা হয় সেয়া চাওকচোন মানুহজনে জিপ লাইনিং কৰি আছে খুব ধুনীয়া এনে জেগাটো মানে সৰু ল'ৰা ছোৱালীয়েও খেলি পেলাই খুবেই বেছি ভাল পাব এইটো হৈছে তেওঁলোকৰ কিচেন য'ৰ পৰা চব বুফে খানাবিলাক বনোৱা হয় আৰু বাকী ৰেষ্টুৰেণ্টৰ খানাবোৰ ভিতৰৰ কিচেনত বনোৱা হয় এইটো হৈছে তেওঁলোকৰ কমপ্লিট বুফে এৰিয়া বাহিৰত টেবলবোৰ লগোৱা আছে যাতে মানুহবিলাকে লৈ লৈ খাব পাৰে মই বুফে মেনুটো অলপ পিছত কৈ আছোঁ বাৰু এতিয়া এনেই চাই লওক এতিয়া আমি বুফেৰ কাৰণে বিল কাটিবলৈ লৈছোঁ ইয়াতে কুপন কাটিব লাগে পাৰ পাৰ্চন বুফেত হৈছে 600 ৰুপিজ কিন্তু যিহেতু আমি 100 ৰুপিজ দি এণ্ট্ৰি কৰিছিলোঁ তো আমাৰ এতিয়া 600 মাইনাছ 100 500 হ'ল আমি 3টা ভাৰ্জিন মহিটো অৰ্ডাৰ দিছিলোঁ তো সেইটো ল'বৰ কাৰণে এই চিৰিটোৰে ওপৰলৈ উঠি যাব লাগে এইটো পাই গ'লোঁ ফাইনেলি এতিয়া তলত গৈ আছোঁ কি খাইছে সুদেম্বা বিৰিয়ানী দেৱাঞ্জলি বা কি খাইছে ৰুটি ভৰ ভৰকে খানা আনিছে একদম মই আনিছোঁ নান অলপ ৰাইচ আৰু ইয়াৰ লগত কাৰি দি পেলাই ফিছ দেন দিছ ইজ বিৰিয়ানী তাৰপৰ চিকেন মিক্স ভেজ পনীৰ আণ্ডা আৰু গোলাপ জামুন আমাৰ খোৱা হৈ গ'ল ইমান টাইম কা পক্কা হয় খাওঁতে খাওঁতে সন্ধিয়াই হৈ গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ 5টা বাজিলে কেবখনক ৰখাই থৈছিলোঁ যিহেতু তেওঁকো ফোন কৰিব লাগিব ফাইনেলি কেবত বহিলোঁ আৰু আকৌ গুৱাহাটী ফালে যাবলৈ লৈছোঁ এইটো আমাৰ কৈলাশপুৰৰ গলি আহি পাই গ'লোঁ বিল্ডিংবোৰ খুব ধুনীয়াকৈ সজাইছে গোটেই দিনটো ঘূৰি ঘূৰি এতিয়া ৰুম আহি পালোঁ পূৰা ফ্ৰেছ হৈ পেলাই শুয়ে থাকোঁ আৰু যিহেতু অলপ দেৰি আগতে খাইছোঁ এতিয়া আকৌ ডিনাৰ নকৰোঁ ভাল লাগিলে ওলাই মেলি গৈ পেলাই যিহেতু বহুত দিনৰ মূৰত এনেকৈ ওলাই গৈছোঁ আৰু অলপ বন্ধ হ'লে ওলাই চলাই গ'লে মনটো অলপ ভাল লাগে যিহেতু এনেই ৰিভিউ বুলি ক'বলৈ গ'লে প্লেচটো খুবেই ধুনীয়া
বহুত ভাল লাগিলে নেচাৰেল বিউটি আছে খুব ধুনীয়াকৈ মেইনটেইনো কৰিছে তেখেতসকলে কিন্তু এণ্ট্ৰি ফিজ আৰু বেলেগ ফিজবিলাকো ভালেই ৰিজনেবলে হয় কিন্তু খোৱাটো মানে বুফেত বৰ এটা ভাল নাপালোঁ এনেকুৱাও হ'ব পাৰে যে আজি বহুত মানুহ আছিলে দিৱালীৰ কাৰণে সেইকাৰণেও অলপ মানে চাগে বেয়া হৈছে তেনেকুৱাও হ'ব পাৰে কিন্তু ইমানো বেয়া নহয় খাব নোৱাৰা নহয় বাৰু বাকী আপোনালোকে প্লেচটো ধুনীয়াকৈ ফুৰিব পাৰে লগত সৰু ল'ৰা ছোৱালী লৈও ধুনীয়াকৈ যাব পাৰে তাহাঁতেও খুব এনজয় কৰিব আপোনালোকেও এনজয় কৰিব যদিও মই এইটো ভিডিঅ' দিৱালীত বনাইছোঁ কিন্তু মোৰ যিহেতু অহা সপ্তাহৰ পৰা এক্সামো আছে তো সেইকাৰণে মই এতিয়া আপলোড কৰিব নোৱাৰিম মই অলপ দিন পিছতহে আপোনালোকে এই ভিডিঅ'টো দেখা পাব ভিডিঅ' ৰেগুলাৰলি নিদিয়া স্বত্তেও আপোনালোকে মোক বহুত মৰম দি আছে সেইটো কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ আৰু নেক্সট ভিডিঅ'বিলাকো চাই থাকিব তাৰে আশাৰে বাই